ভিডিঅ' বনাইছোঁ হয়তো মই বহুত দিনৰ মূৰত বনাইছোঁ 6-7-8 মানে হ'ল ভিডিঅ' দিয়াই নাছিলোঁ আৰু এতিয়া মই কণ্টিনিউ ভিডিঅ' দিবলৈ চেষ্টা কৰি মানে শুৱাপতিৰ পৰা মই ভিডিঅ' দি আছোঁ আৰম্ভ কৰিছোঁ শুৱাপতিৰ পৰা ষ্টাৰ্ট কৰিছোঁ আজি ভিডিঅ'টো কেনেকুৱা হৈছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আজি মানে কলেজত ফ্ৰেছাৰ্ছৰ বাবে সাজু হৈছোঁ মানে শুৱাপতিৰ পৰাই সাজু হৈছোঁ আৰু ইয়াৰ পৰা আৰম্ভ কৰি দিছোঁ ভিডিঅ'টো যিসকল মোৰ চেনেলটোলৈ নতুনকৈ আহিছে সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু পুৰণিসকলে এটা মৰম লগা কমেণ্ট কৰিব আমিতো সাজি কাটি আহিব নোৱাৰোঁ সদায় কলেজত আছে আহি থাকিব লাগে আমাৰ বচপন্তি লৈ আহিছোঁ এইখনে আমাৰ জীৱন বাটৰ লগে সদায় এইখনকে লৈ আহি আছোঁ কলেজলৈ আজিও এইখনকে লৈ আহিছোঁ কিমান দুখৰ কথা আৰু কিন্তু সাজি কাটি আমি বেলেগ ড্ৰেছততো আহিবই নোৱাৰোঁ আমাক সাজিবলৈ নিদিয়ে সেইকাৰণে কলেজত আহি আছোঁ বলক আৰু এয়াই আমাৰ আপোন ঠাই আহি পাই গ'লে আমাৰ এইটো গেটৰ বাহিৰৰ পৰিৱেশটো আপোন ঠাইখন আমি দেখাই দিছোঁ আপোনাক কৈ দিয়ক নামকেইটা মই সন্মান পাওঁ আপোনাৰ জুন পাছ কৈ দিয়ক আপোনাক হা দীপক কাকতি ঠিকে আছে দিয়ক ৰখ দেই অঁ ইয়াতে থাকক ওলাই যাবলৈ দিব মন গ'লে ওপৰত দেখোন ইয়ে প্ৰেক্টিচ কৰি আছে লগ নাই বনা সঁচাকৈ কেলৈ আহিছ আজি ক এটা কিবা এটা কেলৈ আহিছ ক কি আছে আজি কি আছে কলেজত ঘৰতো নাচোঁ এনেকৈ ক'ৰবাতো অনুষ্ঠান হ'লে নাচোঁ হেল্ল' গাইজ মানে আজি দিনটো বহুত ফূৰ্তি কৰিলোঁ আৰু সমাপ্তও হ'ল আমাৰ সমাপ্ত হ'ল কাপোৰ কানিও ক'লা হ'ল আমিও ঘূৰা ঘূৰি যামগৈ কি ক'ম আৰু এতিয়া ক'বলৈ কোনো ভাষাই নাই মানে মাত স্পষ্টকৈ নুফুটে ইমানেই ভাল লাগিলে মানে আজি পূৰা নাছিলোঁ বহুত এনজয় কৰিলোঁ আজি সমান এনজয় কেতিয়াও নাপাওঁ আৰু তাহাঁতি জাগা পালে ছাবস্ক্ৰাইব কৰিব দেই আৰু এই দিনটো কেতিয়াও নাপাওঁ বহুত দিন এবছৰ মই পাম হা বাই বাই